Hello friends, good morning. Welcome to our new blogs. Dreamly Blogsৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। এতিয়া সময় ৰাতিপুৱা 7:40 আৰু আজি আমি সোনকালে এঠাইলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে দেখিছে আমাৰ ড্ৰিমলিও ওলাই গৈ ৰেডি হৈছে। এইফালে ড্ৰিমলিৰ মাকো ওলাই আছে, ময়ো ওলাই কৰি ৰেডি। আমাৰ সামগ্ৰীও ওলাই গৈ ৰেডি হৈ আছে। গতিকে আহকচোন, আজি ভিডিঅ'টো অকণমান ধুনীয়া হ'বলৈ গৈ আছে। মুক্তিত নিস্পৃহ জিতু সেহি ভকতক নমো ৰসময়ী মাগোহো ভকতি সমস্ত কমনি নিজ ভকত ৰবৈছ ভজু হেন দেৱ যদুপতি ভজু হেন দেৱ যদুপতি হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া মা দীৰ্ঘেশ্বৰী মন্দিৰত আমি এতিয়া পাইছোঁহি। এতিয়া লাহে লাহে আমি মন্দিৰলৈ প্ৰৱেশ কৰি আহি আছোঁ চিৰিয়েদি। ইয়াতে বহুত ধুনীয়া দৃশ্য, আপোনালোকে চাই ভাল পাব ভিডিঅ'টো। কিমান ধুনীয়া মনোমোহা দৃশ্য চাওক বন্ধুসকল। আপোনালোকো কেতিয়াবা আহিব পাৰে। উত্তৰ গুৱাহাটীৰ খুলুঙত অৱস্থিত মা দীৰ্ঘেশ্বৰী মন্দিৰত আপোনালোকে আহি খুব ভাল পাব। মই আগতে আহিছোঁ ইয়াতে, এবাৰ আহিছিলোঁ ইয়াতে। তেতিয়া মনতে ভাবি থৈছিলোঁ যে মোৰ কিবা সন্তান হোৱাৰ পাছতে মাৰ চৰণত প্ৰসাদ দিম, পাৰ এযোৰ দিম, ভোগ দিম। কিন্তু আজি মই মোৰ সপোনটো বাস্তৱত ৰূপায়ণ কৰিবলৈ আহিছোঁ গাইজ। ভাল লাগে বহুত, আপোনালোকো আহিব পাৰে চাওক। এই বাবা গণেশৰ মন্দিৰত প্ৰথমতে আমি সেৱা জনাইছোঁ। এয়া আমাৰ মনু মাকে চাকি বন্তি জ্বলাবলৈ যে মনু উৎপাত দেখিছে, তাই আহি ক'তো ৰক্ষাই দিয়া নাই। এয়া তাৰ ওপৰত স্থিত আছে মহাবলী হনুমান মন্দিৰ। এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। চাওক কি ধুনীয়া মন্দিৰৰ দৃশ্য। মন্দিৰৰ বাওঁহাতে
মহাদেৱ বিৰাজমান হৈ আছে। আজি যিহেতু আমি ইয়াতে পাৰ দিম, গতিকে আমি এতিয়া গৰ্ভগৃহত গৈ পেলাই পাৰযোৰ পূজা কৰি আহিম। আমি নিজেও সেৱা কৰি আহিম মাৰ চৰণত। আন্ধাৰ কাৰণে তাতে কোনো ধৰণৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ। আজি বহুত দিনীয়া সপোন এটা মনতে পুহি ৰাখিছিলোঁ, সেইটো আজি আমি পূৰণ কৰিবলৈ লৈছোঁ। মুনুৰ মাকৰো খুব মন ভাল লাগিছে, মোৰো খুব মন ভাল লাগিছে। মুনু নিজে পাৰ উৰুৱাই দিছে, চাওক। ভজো হেন দেব যদুপতি। মন্দিৰত মুকলি পাই মুনুৰ খুব মনটো ভাল লাগিছে। আচলতে ঘৰত ৰুমৰ ভিতৰত স্পেচ কম যে, খোজকাঢ়িবলৈ জেগা কম, তাতে স্পেচটো অকণ ডাঙৰ পাইছে, খোজকাঢ়িবলৈ খুব ভাল পাইছে, চাওক। মন্দিৰৰ প্ৰাংগণত কিন্তু বান্দৰৰ কোনো সীমা সংখ্যা নাই, বহুত বান্দৰ। আপোনালোকে গ'লে কেতিয়াবা দেখিব বান্দৰ, জাক জাক বান্দৰ। এয়া হৈছে দেৱী মাৰ পটযুগল, মানে ভৰি জোখন। ইয়াতে মাৰ্কেন্দ্ৰ মুনিয়ে ধ্যান কৰিছিল। মন্দিৰৰ বাওঁহাতে যিটো ঘৰ দেখিছে, এইটো হৈছে মন্দিৰৰ যজ্ঞগৃহ। যজ্ঞগৃহতে কেতিয়াবা বিবাহো সম্পন্ন কৰে। এয়া মন্দিৰৰ আমি ওপৰলৈ আহি আছোঁ। এইটো যিটো ঘৰ দেখিছে, এইটো সমূহীয়া, এইটো খাদ্য গৃহ। ইয়াতে সকলোৱে একেলগে ভোগ গ্ৰহণ কৰে। কি ধুনীয়া মনোমোহা দৃশ্য, চাওক আপোনালোকে। ইয়াৰ পৰা গুৱাহাটী চিটিৰ গোটেই ভিউটো ধুনীয়াকৈ দেখা পায়, আপোনালোকে চাব পাৰে। ব্ৰহ্মপুত্ৰখনৰ লগতে গোটেই সৌন্দৰ্যটো ইমান ধুনীয়া লাগে, কেতিয়াবা আপোনালোকে আহিলে চাবচোন। মন্দিৰৰ ঠিক লগতে এইখিনি জেগাখিনি দেখিছে, এইখিনিতে বলি প্ৰথা সম্পন্ন কৰে। কোনোবাই ছাগলী, কোনোবাই পাৰ, কোনোবাই মহ বলি দিয়ে। আৰু ইয়াতে হাঁহৰ বহুত সংখ্যা, বহুত ধুনীয়া লাগে। আহিবচোন কেতিয়াবা আপোনালোক। এয়া মোৰ বন্ধু সহদেৱো আহি পালেহি এতিয়া। তাকো ইনভাইট কৰিছিলোঁ, বোলো আহিবি একেলগে। আপোনালোকক যে কৈছিলোঁ ইয়াতে হাঁহ আছে বুলি, চাওকচোন হাঁহে কেনেকুৱা এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য কৰি তুলিছে পানীত। ওপৰত বৰ গৰম, ছোৱালীকো ৰাখিব পৰা নাই ওপৰত। তাকে ভাবিলোঁ অকণ তললৈ নামি যাওঁ। তলত আহি দেখিলোঁ নেমু চৰবত বনাই আছে এজনী। বোলো দিয়ক আমাকো এগিলাচ, ময়ো খাওঁ, ছোৱালীকো খাওঁ। প্ৰসাদ আৰু ভোগ খাই আমি এতিয়া আকৌ ঘৰলৈ উভতিছোঁ। এই উভতাৰ পথত আমি এখোজ দুখোজকৈ মন্দিৰৰ ওপৰৰ পৰা আমি নামি আহিছোঁ। আমাৰ লগতে যিমান ভক্ত আছিলে সকলো নামি আহিছে মন্দিৰৰ পৰা। সদৌ শেষত এটাই ক'ম, ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আৰু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্টত জনাব। ধন্যবাদ।